तो हेलो गाइस मैं अन्य এটা লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া আমাৰ গাঁৱতে মানে ভণ্টিৰ বিয়া আছিল। তো 1 মান্থৰ আগৰ ভিডিঅ' মই এডিট কৰিবলৈ ইমান এলাহ লাগে, হা এডিট নকৰি পেলাই এতিয়া দিছো। তাৰপিছত আহি গৈ কি কৈছে চনা পালি পিন্ধি আছো, তাই খোপা বান্ধি দিলে। এয়া আকৌ আনিলে লগাই আছে। এইটো ক্লিপ একালাই লৈছো কাৰণ তাছো গোটেই টিপটি পাই থাকে। চাওক গাইস এয়া আকৌ বহি আছো ধুনীয়াকৈ। এইটো কইনা ভাত পোৱালিটো গা বেয়া জ্বৰ উঠিলে, তো মেডিচিন খাইছে কিন্তু ভাল পোৱা নাই, সেইকাৰণে বাহিৰতে বহি আছে। এয়া আকৌ ভনীয়েকে কইনাক ধুনীয়াকৈ ফটো উঠাই দি আছে। ভনীয়েকে কৈ আছে ইপিনে সৰু এক কইনা ফটো উঠি আছে। ইভিনিং ঘৰলৈ আহিলোঁ, ঘৰৰ পৰা আহি কৈ আকৌ গৈছোঁ সিহঁতে মেকআপ কৰে বুলি। আকৌ সেয়া ভনীয়েকে মেকআপ কৰিছে, কইনা আকৌ কাপোৰযোৰ চেঞ্জ কৰি লৈছে। তাৰপিছতে আইলেছ লগাই দিছে। তাই বুলি BTS লাভাৰ, মেহেন্দি BTS বুলি লিখি লৈছে। কোনে ভাল পাব BTS। পিছতকৈ বিয়া ইভিনিং ফটো উঠাইছে। তাৰপিছত মই ঘৰলৈ আহিলোঁ ওলাবলৈ। আকৌ আমাৰ পটেশ্বৰীয়ে কি কৰিছে চাওক, মোবাইলটো লৈ পেলাই খালি সেয়া ৰীল উলিয়াই পেলাই নিদিব ক'তো, কিন্তু বনাই পেলাই থৈ দিব মোবাইলতে। ইভিনিং এয়া ঘৰৰ মানুহ আহি গ'ল। আমাক টিকলি দুজনী আহিছে, চকীৰ লগত কাজিয়া লাগি আছে। তাতো গৈ পেলাই বিয়াত গৈ পেলাই চকীৰ লগত দুজনী কাজিয়া। তাৰপিছত তাৰ পৰা আকৌ আমাৰ ঘৰৰ মানুহ আহিছে, মাহঁত বৌহঁত। এয়া আমাৰ বৰা ফেমিলিটো মানে বাৰান্দাত গৈ পেলাই বহি আছিলোঁ। মানুহৰ ভিৰত বহা নাই কাৰণ বহুত গৰম না, সেইকাৰণে। বিয়াততো বেছিভাগ সন্ধিয়াই মানুহ হয় না। খাবলৈ বহিও এয়া মোবাইলত ভিডিঅ', তাৰপিছত পানীৰ লগত কাজিয়া লাগি আছে। এতিয়া আকৌ ফুকন দাক কৈছোঁ বোলো ফটোকেইখনত ভালকৈ উঠাই দে, কাৰণ ইনষ্টাগ্ৰাম আৰু ফেচবুকত দিবৰ কাৰণেতো ভাল ফটো লাগে না। আজিকালিতো চব ট্ৰেণ্ডত সেইটোৱে চলি আছে। ৰাতিপুৱা গুড মৰ্ণিং গুড নাইট নে কি কয় ৰাইজ। ফটো উঠা টাইমত আকৌ ভাবিয়ে নাপাওঁ কেনেকৈ ফটো উঠিম, কিন্তু তাৰ আগত আকৌ ভাবি থাকোঁ এনেকৈ উঠিম এইটো বস্তু এনেকৈ উঠিম। আকৌ কাকলিয়ে মোক ধুনীয়াকৈ কাপোৰযোৰ পিন্ধাই দিছে আকৌ, কাৰণ নাচিবৰ কাৰণে নাচিবলৈ। আকৌ জেঠাই ইভিনিং নাচি আছে ভকতজনী। আকৌ জেঠাই আকৌ গান শুনি মানে ৰখিবই নোৱাৰি, নাচিয়ে থাকে। তাৰপিছত ইয়াত ফটোকেইখন মই উঠি গৈ ভিডিঅ' এটাও বনাই থৈ দিওঁ, স্মৃতি হিচাপে থাকক নে কি কয় ৰাইজ। তাৰপিছত নাচা ষ্টাৰ্ট।
Kakak bawa